নমস্কাৰ, এই মুহূৰ্তত আপোনালোক দিবলৈ চাই গুৰুত্বপূৰ্ণ আপডেট কিয়নো 10,000 টকাৰ কিন্তু এটা নতুন আঁচনি আহি গৈছে। তো আপুনি এই 10,000 টকাৰ আঁচনি আপোনালোকে কেনেকৈ লাভ কৰিব আপোনালোকে সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ত জনাই দিব। আৰু যদি চেনেলটো আপোনালোকে নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। কেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ কৰি চাবৰ কাৰণে তো আমি চাই লওঁ। স্বামী স্ত্ৰী প্ৰতিমাহে 10,000 টকাৰ পেঞ্চন পাব। চৰকাৰী চাকৰি অবিহনে সুবিধা লাভ কৰিব। প্ৰতিবেদন বহুতো পেঞ্চন শব্দটো চৰকাৰী চাকৰিৰ লগত জড়িত কৰে, কিন্তু কেন্দ্ৰটো এই আঁচনিখনে সাধাৰণ লোকৰ বাবে মাহে 5,000 টকা পৰ্যন্ত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। মাহিলী পেঞ্চন আৰু কোনো চৰকাৰী চাকৰি নোহোৱাকৈ আচৰিত, একেবাৰে আচৰিতো নহয়। এই কেন্দ্ৰীয় আঁচনিৰ জৰিয়তে যদি স্বামী স্ত্ৰী মিলি 10,000 টকা পৰ্যন্ত মাহিলী পেঞ্চন লাভ কৰিব বিচাৰে তেন্তে PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী অটল পেঞ্চন যোজনা আপোনাৰ বাবে এক উত্তম আঁচনি। এই বিষয়ে বিতংভাৱে আলোচনা কৰা যাওক। PMAY স্বামী স্ত্ৰীক পেঞ্চনৰ সুবিধা দিছে। চ' আপোনালোকে কিন্তু 10,000 টকাকৈ পাব যদি আপোনালোকে স্বামী স্ত্ৰী দুইজনে মিলাই যদি অটল পেঞ্চনৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেতিয়া কিন্তু আপোনালোকে মাহেকত 10,000 টকাকৈ পাব। তো কেনেকৈ আপোনালোকে 10,000 টকা পাব বিস্তাৰিত আমি ভিডিঅ'ত আপোনালোক জনাই দিম। আৰু যদি আপোনাৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। ইয়াত তাৰপিছত চাওক, অটল পেঞ্চন যোজনা ওৰফে PMAY কেন্দ্ৰীয় চৰকাৰৰ এক মহান আঁচনি। প্ৰতিমাহে মাত্ৰ 210 টকা বিনিয়োগ কৰক আৰু নিৰ্দিষ্ট সময়ৰ পিছত প্ৰতিমাহে 5,000 টকা ৰিটাৰ্ণ লাভ কৰক। কেন্দ্ৰীয় চৰকাৰৰ এক মহান আঁচনি হৈছে অটল পেঞ্চন যোজনা। এই আঁচনিৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ পেঞ্চন নিশ্চিত কৰা। এই আঁচনিখন বিনিয়োগ কৰিলে মাহে 5,000 টকা লাভ কৰিব পাৰিব। সকলো মানুহে বৃদ্ধ বয়সত আৰামত জীয়াই থাকিব বিচাৰে আৰু সেইবাবে তেওঁ কম সময়তে কম টকা বিনিয়োগ কৰে। দেশত ধন বিনিয়োগ কৰিবলৈ আঁচনিৰ অভাৱ নাই। 18 পৰা 40 বছৰৰ বয়সৰ ভাৰতৰ নাগৰিকে এই আঁচনিৰ বিনিয়োগ কৰিব পাৰিব। যদি আপোনালোকে 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ বয়স হৈ যায় তেতিয়া কিন্তু আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব। তেতিয়া আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে বিনিয়োগকাৰীৰ নিজা মোবাইল নম্বৰ, বৈধ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰিব লাগিব। বয়সত মাহিলী পেঞ্চন পাব বিচাৰে তেন্তে কমেও 20 বছৰৰ পৰা বিনিয়োগ কৰিব লাগিব। যদি আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰে তেন্তে আপোনালোকে কমেও 20 বছৰ আপোনালোকে এই আঁচনিত কিন্তু আপোনালোকৰ পইচা বিনিয়োগ কৰিব লাগিব। চ' ইমানো পইচা বেছি বিনিয়োগ কৰিব নালাগে। আপোনালোকৰ যদি আপোনালোকৰ 28 বছৰ হয় তেতিয়া কিন্তু আপোনালোকৰ 210 টকাকৈ আপোনালোকৰ বিনিয়োগ কৰিব লাগিব। আপোনালোকৰ 60 বছৰলৈকে বিনিয়োগ কৰিব লাগিব। যেতিয়া আপোনালোকৰ 60 বছৰ হ'ব তেতিয়া কিন্তু আপোনালোকে এই পইচা ৰিটাৰ্ণ পাব। তাৰপিছত ইয়াত চাওক, 60 বছৰ বয়স হ'লে প্ৰতিমাহে পেঞ্চনৰ ধন পাব। উদাহৰণস্বৰূপে যদি বিনিয়োগকাৰীৰ বৰ্তমান বয়স 28 বছৰ হয় কিন্তু প্ৰতিমাহে 210 টকা জমা দিব লাগিব। সেইটোৱে হ'ল প্ৰতিবেদনক প্ৰতিদিনে 7 টকা। যদি আপোনালোকৰ ইয়াত উদাহৰণস্বৰূপে দিয়া গৈছে যে যদি আপোনালোকৰ বয়স 28 বছৰ হয় তেতিয়া কিন্তু আপোনালোকে প্ৰতিমাহে 210 টকাকৈ জমা কৰিব লাগিব এই অটল পেঞ্চনৰ নামত। আৰু সেইটোৱে প্ৰতিদিনে আপোনালোকৰ 7 টকাকৈ এই জমা কৰিব লাগিব এই অটল পেঞ্চনৰ নামত। আপোনালোকে প্ৰতিদিনে 7 টকাকৈ জমা কৰিলে আপোনালোকৰ মাহেকত 210 টকা আপোনালোকৰ এই অটল পেঞ্চনৰ নামত আপোনালোকে কিন্তু জমা কৰিব পাৰিব। আৰু যদি আপোনালোকৰ 18 বছৰৰ পৰাই যদি আপোনালোকে এই আঁচনিত অন্তৰ্ভুক্ত কৰিব বিচাৰে তেন্তে কিন্তু আপোনালোকৰ 80 পৰা 85 টকা কিন্তু আপোনালোকে বিনিয়োগ কৰিব লাগিব। তো আপোনালোকৰ বিনিয়োগ কৰি লওক। আপোনালোকে যদি এইটো আঁচনি বহুত এটা ভাল আঁচনি হয় কিয়নো আপোনালোকে 60 বছৰৰ পিছত আপোনালোকে কিন্তু পইচা 5,000কৈ ৰিটাৰ্ণ পাব। আপোনালোকে মাহে 5,000 টকা আপোনালোক দিয়া হ'ব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু চেনেলটো যদি নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো এটা সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। তো আমি নেক্সট ভিডিঅ'ত আকৌ জনাই দিম আপোনালোকে অটল পেঞ্চন আঁচনি কেনেকৈ কৰিব। তো এইটোৰ কাৰণে যদি আপোনালোকৰ ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব পাৰে। তো মই ভিডিঅ' দিয়াৰ চেষ্টা কৰিম।